নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ টপ আছাম ইউটিউব চেনেললৈ। জুবিন গাৰ্গে প্ৰতি টাইমত হোৱা এক শ্ব' এটাত জয়ন্ত মল্ল বৰুৱা যি বিজেপিৰ বিধায়ক তেওঁক তোলা ধৰা দিছে। গতিকে জয়ন্ত মল্ল বৰুৱাৰ বিষয়ে জুবিন গাৰ্গে কিনো ক'লে ভিডিঅ'টো চাওঁ আহক, আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো চাই লওক। হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাক আক্ৰমণ কৰিছে, জয়ন্ত মল্ল বৰুৱাইও অলপতে আপোনাক আক্ৰমণ কৰিছে। সি মোক কি আক্ৰমণ কৰিব? সি মোতকৈ 1 বছৰ সৰু। বি বৰুৱা অলগৰ্ধ এটা, অকল চিঞৰে, কাজিয়া কৰে, ব্ৰেইনত একো নাই। নহয় মানে আপুনি ইয়াত আন্দোলন কৰিছে, কিন্তু কেলকাতাত গৈ আপুনি আকৌ মই কেলকাতাত কৰিব, বেংগলোৰত কৰিব, মই ডেনমাৰ্কত কৰিব। দ্যাটছ মাই শ্ব'। সি কেলকাতাত কি কৰি আছে? নে আপুনি ধৰক কেব বিৰোধী মই কথা কৈছোঁ, তাহাঁতি পাৰিছে নেকি? জয়ন্ত মল্লে বেংগলী জানে, হিন্দী জানে, সি ইংলিছো ক'ব নাজানে। সি এটা গৰু আছিলে বিহুৱাত পঢ়োঁতে। আমাৰ লগত থাকেহে, জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয়। কিন্তু কথাটো সেইটো তাক বুজি ল'বলৈ দিবা। সি তাক টুৰিজিমৰ কিবা দিলে, কি কৰিলে সি? হে, সি ইউৰোপ ফুৰিব গৈছে, কাক লৈ গৈছে আকৌ ক'ম নালাগে বাৰু এতিয়া। কাক লৈ গৈছে দেখুৱাই দিবা। নহয়, মই আপোনাক সেইটোহে ক'ব বিচাৰিছোঁ যে আপুনি ধৰক এই বিজেপি বিৰোধী স্থিতি লোৱাৰ কাৰণে আপুনি এতিয়া বহুতৰ মই এটা কথা কওঁ, দে লাইক বায়াছ পিপল। ইহঁত চব চাকৰ হয়। এই চাকৰ সম্প্ৰদায়টো মই বেয়া পাওঁ। চাকৰ হ'ব নাপায়, নিজৰ মূৰটো আছেতো, সিও জানে। এতিয়া মই আকৌ আচল কথালৈ আহোঁ। ঠিক আছে, আপুনি তেনেকুৱা আক্ৰমণৰ লক্ষ্য হ'বই, কাৰণ আপুনি এটা বিৰোধী স্থিতি লৈছে। আন্দোলনটোক আপুনিও এটা মাত্ৰা দিছে, সেইটো অসমৰ মানুহে দেখিছে। কাৰণ য'তেই আপুনি গৈছে, যেনেকৈ সদৌ অসম ছাত্ৰ খালি এটা এতিয়া মানে কিছুমান দেখিছোঁ মানে হঠাৎ পেট্ৰিয়ট বুলি কয় যে ঢেৰ ওলাইছে। সেইটো হয়। মই সেইটোকে আপোনাক ক'বলৈ গৈছিলোঁ। এতিয়া এনেকুৱা হৈছে, আপোনালোকে চাগে দিনটোত অতি কমেও 20খনমান মিটিঙৰ মানে বিচাৰি আপোনালোকে ফোন আহে চাগে, বা আপোনাৰ নাযাওঁ, মই কিয় যাম? সেইটোকে মই ক'ব বিচাৰিছোঁ। আপোনাৰ ঘৰলৈ যাওঁতেও মই দেখিছোঁ, কাৰণ মোৰ হেলিকপ্টাৰ লাগিব, মই হেলিকপ্টাৰ লৈ গ'লেই হ'ব, মই যাব নোৱাৰোঁ। নাই, সেই মানুহখিনিক আপুনি মই কামোৰ খাওঁ, গৰিমাই কামোৰ খায়, মোৰ লগত থকা গোটেইসোপা কামোৰ খায়, কিন্তু সেইটো নহয়, সেই কথাটো নহয়। আমি গুৱাহাটীৰ পৰা কৰিম, চেণ্ট্ৰেল কমিটি এটা থাকেতো, আৰু গোটেই দল সংগঠন, গোটেই চব আমাৰ আছু আছে, গোটেই দলখন চব লগ হৈ লৈছে। আমি কথা পাতিহে কিবা এটা কৰিম। এনেই মই হঠাৎ কৰি দিলে নহ'ব। বোলে ফটকৈ বোলে ক'ৰবাত কোনোবা এটা জেগাত বোলে কিবা এটা কৰিলে জুবিনে আহিব, তেনেকৈ নহ'ব। আপোনাক আচলতে বহুত মানুহে এতিয়া এনেকুৱা হৈছে নেকি, মানে আপুনি ব্যৱহৃত হৈছে নেকি? মানুহ গোট খোৱাবৰ কাৰণেও আপোনাক দৰকাৰ হৈছে নেকি বহুতৰ কাৰণে? সেইটো হয়, সেইটো বেলেগ কথা, সেইটো বেলেগ কথা, সেইটো হয়, কিন্তু সেইটো হ'ব নাপায় আচলতে। এতিয়া জাতীয়তাবোধটোৱে মানে মেইন বস্তু হ'ব লাগে, আমাৰ নিজত্ব। আপুনি যিমান দূৰ পাৰে ধৰক শুৱালকুছি, তেজপুৰ, টংলা, এনেকৈ যিমানবোৰ অঞ্চললৈ আপুনি গৈছে, গুৱাহাটীৰ কথা মই কোৱাই নাই, পাৰে মানে আপুনি গৈ দিছে। কিন্তু সকলো মানুহে যেতিয়া এতিয়া বিচাৰিবলৈ লৈছে, যোৱাটো সম্ভৱ নহয়, এইটো ময়ো বুজি পাওঁ। আপুনি যিমানবিলাকলৈ গৈছে, গৈ আপুনি কি দেখিছে? তাৰমানে সেই ইমান যে হাজাৰ হাজাৰ মানুহ আহিছে, এটাতো কিবা তেওঁলোকে আশাত আহিছে, কিমানখিনি আপোনালোকে এনেকৈ শেষৰ ফাললৈ মানুহক সঁচাকৈ মানে তেওঁলোকক দুখ নিদিয়াকৈ আপোনালোকে ৰাখিব পাৰিম বুলি ভাবে? আমি নাজানো, 22 তাৰিখলৈকে ৰওঁ। এতিয়া ছুপ্ৰিম কোৰ্ট গ'ল গোটেই বস্তুটো। এনেকুৱা আন্দোলন হ'ব বুলি আমি ভবা নাছিলোঁতো। এতিয়া 22 তাৰিখলৈকে ৰওঁ। 22 তাৰিখলৈ আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে, বেলেগ বেলেগ। 5 তাৰিখেও আছে। 5 তাৰিখে আমি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আমি ইয়ালৈ আহিম। মই ওচৰতে আছোঁ, দীঘলী পুখুৰী।
তাৰপিছত আমাৰ বিভিন্ন কাৰ্যসূচী আছে বেলেগ বেলেগ ক'ৰবাত মই থাকিম ক'ৰবাত নাথাকিম থাকিব নোৱাৰোঁ মই 4 তাৰিখে মই আকৌ কেলকাতা যাম 5 তাৰিখেও আহিম আৰু এটা কথা কওকচোন আপুনি বিভিন্ন জেগাত এটা কথা খোলাকৈ কৈছে যে প্ৰয়োজন হ'লে এটা ৰাজনৈতিক দল গঠন কৰা হ'ব আঞ্চলিক এটা ৰাজনৈতিক দল লাগে কংগ্ৰেছ AGP BJP এইবিলাকৰ কোনো ইয়াত স্থান নাই এইটো অকংগ্ৰেছী BJP অগপ এটা আঞ্চলিক শক্তিৰ কথা আপুনি কৈছে তুমি কাক ভাল পোৱা মই অসমক ভাল পাওঁ